আজি আমি ক'ত যাম জানে? কাৰেঙৰ যে গৰাখহনীয়া পাইছে তাত যাম। আমি তিনিদেৱী ওলাইছোঁ যাবলৈ। আপোনালোকে চাই থাকিব, আপোনালোকৰ ঘৰতে ধুনীয়া গৰাখহনীয়া হাতীমূৰীয়াৰ পৰিৱেশ। বৰ্তমান আছোঁ হাতীমূৰীয়া। এইটো ঘৰ চাওকচোন, মা ড্ৰিম হাউচ দেখা কৰিছোঁ। গৈ আছোঁ। হাই হাই কৈ দিয়া। হাই আমি ক'ত যাম? এই নহয়, গৈ আছোঁ। পৰিৱেশ এইখন কাছখিলা পাহাৰখন হয়নে? এইখন কাছখিলা পাহাৰ ইয়াৰ পৰা দেখা পায়। কোনো গৰু দেখাই নাই। গাড়ীখনত গৰু দেখা নাই যদি চাই লওক দেই, গৰুৱে এই গৰাখহনীয়া ষ্টাৰ্ট এইখন ব্ৰহ্মপুত্ৰ। এইয়া সেইয়া দূৰত এখন মিয়া গাঁও আছে। এয়া গোটেই ৰাস্তা বাট পদূলি চব লৈ গ'ল। হা তুমি এইখিনিতে থাকা, নাহিবা, সেইখিনিতে থাকা। এয়া চাওকচোন, তুমি সেইখিনিতে থাকা, সেইখিনিতে চাওঁতে থাকা, নাহিবা। এয়া অৱস্থা দেখিছে। ইয়াও চাগে উখৰিব আৰু সললক মললক উখৰি আছে। কেনেকৈ মানুহবিলাক কোন সাহসৰ আছে ইয়াত? সললক মললক উখৰিয়ে আছেচোন। মোক ভৰিখনো জানো যাব এনেকুৱা নিচিনা লাগি আছে। সেয়াতো কথা এতিয়া কেনেকুৱা চক ধৰি আছে চাচোন, পানীৰ চকবিলাক। সেয়া মাথা ঘূৰাই গৈছে বোলে। পৰ মাথা ঘূৰাই পৰ ইয়াতে। বাপৰে, মানুহবিলাকৰ ইণ্টাৰভিউহে ল'ব লাগিছিলে কেনেকৈ আছে। এয়া চব ঘৰ দৰ ভাঙি যাব। নাই যাওঁ। এয়া ঘৰ চৰ ভাঙি লৈ গৈ আছে। ইয়াত থাকিব নোৱাৰা অৱস্থা। চব ঘৰ ভাঙি আছে। কেনেকুৱা অৱস্থা এইবোৰ, একদম মানে খুব ভয়ানক। আমাৰ গাঁও পাবগৈ পাৰে কোনো গেৰাণ্টি নাই। সেইফালেতো আৰু যদি আমাৰ গাঁও পাইগৈ কি হ'ব, আমিও উটি যাব লাগিব। ভগৱান, যেনেকৈ খহিছে মানে এনি টাইম খহিয়া আছে। সেইখিনি যাব আৰু ইফালে ঘৰ দুৱাৰ উঠাই শেষ। কৈয়ে থাকোঁ চিধাকৈ কয়। আপোনালোকে ক'ত যাব গৈ ঘৰ দুৱাৰ ভাঙি? ক'ত যাবা গৈ সিফালে? এইবিলাক ঘৰ দুৱাৰ ভাঙি আছে চব। সেইফালেদি যাম, কোনফালেদি যাম বাৰু? ঘৰ ভাঙি আছে। মানুহৰ বিলাই নাই, ঘৰ ভাঙি। ঘৰ ভাঙি আছে। মানুহৰ বিলাই নাই, ঘৰ ভাঙি। ৰাইজৰ অৱস্থা দেখি সঁচাই খুব দুখ লাগিছে কিন্তু দেই। এনেকুৱা গতি হ'লে কেনেকৈ হ'ব বাৰু? আমাকো পাব আৰু বেছি দিন নাই আৰু। আপোনালোকে আমাকো দেখাব। এয়া
একদম এইখিনিত আৰু অৱস্থা নাই। খুব বেয়া লাগিছে কিন্তু দেই। অ শুন, তুমি এইখিনিতে থাকা হে, নাহিবা সেইখিনি পৰা ক'তো নাহিবা। একদম পাকা ৰাস্তা শেষ। এয়া চাওক, কোনদিনাখন ভাঙি শেষ হ'ব ঠিক নাই। ইমান টান টান মাটি এইবোৰ লগাইছে। অ নাহিবা সেইফালে, নাহিবা। পানী দেখিছা, পানী দেখিছা? সেয়া খুলকি আছে, ইয়া মাটি খুলকি আছে, এইখিনিত সেয়া মাটি নন ষ্টপ খুলকিয়ে আছে। কিন্তু ভাবিব নোৱাৰি এনেকৈ যে খুলকিব পাৰে, হয়নে? সেয়া এনি টাইম মাটিত এইবিলাক ফাট দেখিছে। বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, আহিব পৰা নাই। কেনেকুৱা ফাট মেলিছে, একদম মানে খুব বেয়া লাগিছে চাই আহি আজি। এইবিলাক ফাটত এয়া এনেকৈ গ'লেগে আমাৰ ঘৰো পাবগৈ, গেৰাণ্টি আছে। এতিয়া কি হয় নাজানো আৰু, দেখি মানে খুব ভয় লাগিছে। চাওকচোন, খুব ভয় লাগিছে চাই। চাওকচোন, ইয়াত যদি দেখিছেনে, এইবিলাক মানুহৰ ঘৰ দুৱাৰ এনেকৈ চব এইবোৰ উঠাই লৈ গৈছে। চব উঠাই লৈ গৈছে। ইয়াত কোনো থাকিব নোৱাৰে মানে এতিয়া, এনেকুৱা কণ্ডিশ্যন। যে গৰাখহনীয়া যে আপোনালোকৰ ভয় লগা নাই? ভয় লাগিছে, ভয় লাগিলে আৰু এতিয়া কি কৰিম? এতিয়া ক'ত যাব আপোনালোকে? আমি ইয়াত বিলৰ পাৰত ৰূপো তুলি। হয় নেকি? এতিয়া মানুহ সোপাটো চাগে জীৱটো হাতলৈ থকা নিচিনা, ইমান তলতে আছে মানুহবিলাকৰ জীৱ। যেনেকুৱা এতিয়া কণ্ডিশ্যন দেখিলোঁ, আমাৰে দেখি বেয়া লাগিছে। দিয়ক, ভালে ভালে থাকিব। সোনকালে আপোনালোকে স্থানান্তৰ হোৱাৰ ব্যৱস্থাটো কৰি লওক আৰু